নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন। এই ইউনিটটো যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'ত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকে লেচন 1 আৰু 2 যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 23, শ্ৰেণীকোঠা নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া চৰ্তসমূহ উল্লেখ কৰা। শ্ৰেণীকোঠা নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া চৰ্তসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে শ্ৰেণীকোঠাত সচৰাচৰ 50জন ছাত্ৰ ছাত্ৰী ভালদৰে বহিব পৰা হ'ব লাগে। দ্বিতীয় পইণ্টটো হৈছে কক্ষৰ আকাৰ আয়তক্ষেত্ৰৰ দৰে হ'ব লাগে। কোঠাটোত পোহৰ বায়ু চলাচল সুবিধা থাকিব লাগে। শ্ৰেণীকোঠাৰ বেৰবোৰৰ ৰং এনে হ'ব লাগে যাতে ছাত্ৰ ছাত্ৰীৰ চকুত কুপ্ৰভাৱ বা বেয়া প্ৰভাৱ পেলাব নোৱাৰে। শিক্ষকৰ বহাৰ আসন কিছু ওখ ঠাইত হ'ব লাগে বা প্লেটফৰ্ম বনাই দিব লাগে। নেক্সট পইণ্টটো হৈছে পৰ্যাপ্ত পৰিমাণৰ দুৱাৰ খিৰিকী ভেণ্টিলেশ্যন আদি ৰাখিব লাগে। ইয়াৰ জৰিয়তে পৰ্যাপ্ত পৰিমাণৰ বায়ু আৰু পোহৰ আহিবলৈ সুবিধা হ'ব। প্ৰশ্ন নম্বৰ 24, বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া 5টা চৰ্ত উল্লেখ কৰা। বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোঁতে আমি তলত দিয়া চৰ্তসমূহ মানি চলিব লাগিব। প্ৰথমতে বিজ্ঞান পৰীক্ষাগাৰক মুখ্য বিদ্যালয়ৰ ঘৰৰ পৰা অলপ আঁতৰত পাৰ্শ্বৱৰ্তীভাৱে স্থাপন কৰিব লাগে। দ্বিতীয়তে কোঠাত নিয়মিতভাৱে গেছ, পানী, বিদ্যুৎ যোগানৰ সুবিধা থাকিব লাগে। তৃতীয়তে কেমেৰা আৰু পৰ্দাৰ সহায়ত ছবি আৰু শ্লাইডক সক্ৰিয় কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে। চতুৰ্থতে আলমাৰীৰ ভিতৰত দামী আৰু বিপদজনক ৰাসায়নিক পদাৰ্থবিলাক আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। 5 নম্বৰ পইণ্টটো হৈছে বস্তুবোৰ সঠিকভাৱে নিজৰ নিজৰ ঠাইত থোৱাৰ কাৰণে এজন পৰীক্ষাগাৰ কৰ্মচাৰীক নিযুক্তি দিব লাগে। প্ৰশ্ন নম্বৰ 25, সুচলকাৰী হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী উল্লেখ কৰা। সুচলকাৰী হিচাপে শিক্ষকে তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰিব লাগে। প্ৰথমতে শ্ৰেণীকোঠাত পাঠদান কৰাৰ আগতে শিক্ষকজনে নিজকে সাজু কৰি ল'ব লাগে আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যাতে পাঠদানৰ সময়ত সহযোগিতা কৰিব পাৰে। দ্বিতীয়তে তেওঁ শিক্ষাদানৰ বিভিন্ন উপায় বা কৌশল অৱলম্বন কৰিব লাগে। তৃতীয়তে তেওঁ পাঠদান কৰাৰ লগতে যিকোনো সময়ত ছাত্ৰ ছাত্ৰীক বিষয়টোৰ ওপৰত প্ৰশ্ন সুধিব পাৰে আৰু উত্তৰৰ কাৰণে ছাত্ৰ ছাত্ৰীক কিছু সময় দিব পাৰে। 4 নম্বৰ পইণ্টটো হৈছে শিক্ষকে ছাত্ৰ ছাত্ৰীক নিজৰ চিন্তাৰে সমাধান কৰিব পৰা প্ৰশ্ন সুধিব লাগে। 5 নম্বৰ কাৰ্যটো হৈছে বিভিন্ন বিষয়ত ছাত্ৰ ছাত্ৰীৰে কৰা ভুলবোৰ তেওঁ শ্ৰেণীকোঠাত সকলোৰে আগত বুজোৱাৰ পৰিৱৰ্তে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ লগত ব্যক্তিগতভাৱে সেই ভুল শুধৰণি কৰা উচিত। প্ৰশ্ন নম্বৰ 26, অভিপ্ৰেৰক হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী উল্লেখ কৰা। এজন শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এজন অভিপ্ৰেৰক হ'ব পাৰে। অভিপ্ৰেৰক হিচাপে এজন শিক্ষকে তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰিব লাগিব। প্ৰথমতে শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট জ্ঞান ছাত্ৰ ছাত্ৰীক দিয়া উচিত। দ্বিতীয়তে তেওঁ নিজৰ শিক্ষকতাক সফল আৰু মনোগ্ৰাহী কৰি তুলিবলৈ বিভিন্ন ধৰণৰ শিক্ষণ কৌশল ব্যৱহাৰ কৰিব পাৰে। তৃতীয়তে এটা সম্পূৰ্ণভাৱে সুসজ্জিত কোঠা তেওঁ শ্ৰেণীকোঠা হিচাপে বাছি ল'ব লাগে যাতে ছাত্ৰ ছাত্ৰীসকলে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি ল'ব পাৰে। চতুৰ্থতে সময়ে সময়ে কোনো বিশেষ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ লগত সময় দিব লাগে যাতে তেওঁলোকে বাহ্যিক জগতখনৰ বিষয়ে নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে। 5 নম্বৰ পইণ্টটো হৈছে পাঠদানৰ সময়ত শিক্ষকে বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত। প্ৰশ্ন নম্বৰ 27, পৰামৰ্শদাতা হিচাপে শিক্ষকৰ 5টা কাৰ্যাৱলী উল্লেখ কৰা। এজন শিক্ষকে তেওঁৰ ছাত্ৰ ছাত্ৰীসকলক বুজা দৰকাৰ। তেওঁ ছাত্ৰ ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা ল'ব লাগে। যিকোনো প্ৰকাৰৰ পৰামৰ্শ বা তত্ত্বাৱধানৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সদায় শিক্ষকজনকহে বাছি লয়। পৰামৰ্শদাতা হিচাপে এজন শিক্ষকৰ কাৰ্যাৱলীসমূহ তলত দিয়া ধৰণৰ। প্ৰথমতে ছাত্ৰ ছাত্ৰীৰ ঘৰুৱা অৱস্থাৰ লগত শিক্ষকজন পৰিচিত হ'ব লাগে। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য, তেওঁলোকে পৰীক্ষাত পোৱা নম্বৰ আদিৰ বিষয়ে শিক্ষকজনে অধ্যয়ন কৰা উচিত। তৃতীয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত থকা ব্যক্তিগত পাৰ্থক্য তেওঁ চিনি পোৱা দৰকাৰ।
চতুৰ্থ কাৰ্যটো হৈছে শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ দৈনন্দিন সকলো তথ্য সংগ্ৰহ কৰিব লাগে। 5 নম্বৰ পইণ্টটো হ'ল ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন সমস্যা সমাধান কৰাত শিক্ষকসকলে নিয়মিতভাৱে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰা দৰকাৰ।